নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NLP ডেকাচাম ডেকাচামৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰক আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে লৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে কালি অৰ্থাৎ 28 অক্টোবৰত ৰাজ্যৰ লাখ লাখ ঋণী মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰিব দ্বিতীয় পৰ্যায়ৰ চেক আপুনি কেনেকৈ লাভ কৰিব আৰু কোনসকল মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ চেক প্ৰদান কৰিব আপোনাক খুব বিশেষ আজি এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিয়া হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট আপুনি চেনেলটো নতুন কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন অল কৰি ৰাখিব প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিব তেতিয়াহ'লে বলক কোনসকল লোকক ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ধন প্ৰদান কৰিব নমস্কাৰ স্বাগতম জনাইছোঁ এদিন পাছতে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাক দিব সকাহ ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইতিমধ্যে অহাকালি অৰ্থাৎ 28 অক্টোবৰত ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ঋণী মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ ধন মুকলি কৰিব জনাই আছে NLP ডেকাচামৰ দৰ্শকক এক গুৰুত্বপূৰ্ণ খবৰ এদিন পাছতে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাক দিয়া হ'ব সকাহ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে অহাকালি অৰ্থাৎ 28, 29, 30 অক্টোবৰত দিয়া হ'ব এই সকাহ 30,000 পৰ্যন্ত চেক দিয়া হ'ব ঋণী মহিলাক এক গুৰুত্বপূৰ্ণ খবৰ অহাকালি অৰ্থাৎ 28, 29, 30 অক্টোবৰত দিয়া হ'ব এই সকাহ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ঋণী মহিলাসকলৰ বাবে লৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিমন্ত চৰকাৰে বিতৰণ কৰিব দ্বিতীয় পৰ্যায়ৰ চেক এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ চেক প্ৰদান কৰিব ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ চেক প্ৰদান কৰিব ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়াত কিন্তু স্পষ্টভাৱে কোৱা হৈছে 28, 29, 30 অক্টোবৰত দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাক দিয়া হ'ব চেক এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে 28, 29, 30 অক্টোবৰতহে দিয়া হ'ব এইসমূহ চেক জনাই আছে গুৰুত্বপূৰ্ণ খবৰ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে ইতিমধ্যে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে 28 অক্টোবৰৰ পৰা দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ মহিলাক এই সকাহ গুৰুত্বপূৰ্ণ খবৰ 28, 29, 30 অক্টোবৰৰ ভিতৰত দিয়া হ'ব এই সকাহ আৰু ইতিমধ্যে লগতে উল্লেখ কৰিছে প্ৰথম পৰ্যায়ত 25,000 টকা পৰ্যন্ত উদগনিমূলক ধন প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ধন ইতিমধ্যে প্ৰদান কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ঋণী মহিলাসকলক লগতে উল্লেখ কৰিছে দ্বিতীয় পৰ্যায়ত 89 দিনলৈ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা মহিলাক দিয়া হ'ব এই সকাহ এক গুৰুত্বপূৰ্ণ খবৰ কোনসকল মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ ধন প্ৰদান কৰিব ইয়াত স্পষ্টভাৱে ইতিমধ্যে কোৱা হৈছে 89 দিনলৈ যিসকল মহিলা ইতিমধ্যে ধন প্ৰদান কৰা নাই সেইসকল মহিলাকহে দিয়া হ'ব এই চেক ইতিমধ্যে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ ধন আপোনাক কেনেকৈ প্ৰদান কৰিব আপোনাক সেয়াও জনাই আছোঁ মহিলাৰ কাষত উপস্থিত হৈ মন্ত্ৰী অথবা বিধায়কে বিতৰণ কৰিব এই চেক এক গুৰুত্বপূৰ্ণ খবৰ আপোনাক কেনেকৈ প্ৰদান কৰিব আপোনাক সবিশেষ জনাই আছোঁ জনাই আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এদিন পাছতে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাক দিয়া হ'ব এই সকাহ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাক দিব সকাহ ইতিমধ্যে ইয়াত লগতে উল্লেখ কৰিছে দ্বিতীয় পৰ্যায়ৰ চেক আপোনাক কিমান প্ৰদান কৰিব ইয়াত কিন্তু স্পষ্টভাৱে কোৱা হৈছে 25,000 টকা পৰ্যন্ত চেক দিয়া হ'ব ঋণী মহিলাক দ্বিতীয় পৰ্যায়ৰ হিমন্ত চৰকাৰে বিতৰণ কৰিব দ্বিতীয় পৰ্যায়ৰ চেক এক গুৰুত্বপূৰ্ণ খবৰ প্ৰথম অৱস্থাত হিমন্ত চৰকাৰে প্ৰদান কৰিছিল 25,000 টকাৰ পৰ্যন্ত চেক পুনৰবাৰ হিমন্ত চৰকাৰে প্ৰদান কৰিব ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক 25,000 টকাৰ পৰ্যন্ত চেক আপোনাক কেতিয়া প্ৰদান কৰিব এই দ্বিতীয় পৰ্যায়ৰ চেক ইয়াত কিন্তু স্পষ্টভাৱে কোৱা হৈছে 28, 29, 30 অক্টোবৰত দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাক এই সকাহ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে চেক প্ৰদান কৰিব জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাৰ বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে হিমন্ত চৰকাৰে ইতিমধ্যে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে 28 অক্টোবৰৰ পৰা দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ মহিলাক সকাহ এক গুৰুত্বপূৰ্ণ খবৰ 28 অক্টোবৰ অৰ্থাৎ অহাকালি দিয়া হ'ব ঋণী মহিলাক এই সকাহ এদিন পাছতে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাই লাভ কৰিব এই সকাহ আপুনি কেনেকৈ লাভ কৰিব অৰ্থাৎ আপোনাক কেনেকৈ চৰকাৰে প্ৰদান কৰিব এই ধন আপোনাক সবিশেষ জনাই আছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে এদিন পাছতে মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাই লাভ কৰিব এই সকাহ গুৰুত্বপূৰ্ণ খবৰ অৰ্থাৎ এদিন পাছতে অৰ্থাৎ কালিয়ে লাভ কৰিব মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাই এই সকাহ পুনৰবাৰ জনাই আছোঁ 25,000 টকা পৰ্যন্ত দিয়া হ'ব চেক এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে 25,000 টকা পৰ্যন্ত চেক প্ৰদান কৰিব আজি ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে যিসমূহ গুৰুত্বপূৰ্ণ মন্তব্য হৈছিল আপোনালোকক এটা এটাকৈ ষ্টেপ বাই ষ্টেপ জনাইছোঁ গতিকে আপোনালোক ৰাজ্যবাসীৰ বাবে যদি খবৰটো হেল্পফুল হৈ থাকে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল কৰি ৰাখিব প্ৰতিদিনে এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ তেতিয়াহ'লে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় অসম।